এতিয়া শিৱৰাত্ৰি যাব আমাৰ মোটামুটি আপোনাৰ 10-12 দিন হ'ল। তাৰে পিছত মানে ভিডিঅ' এটা শিৱৰাত্ৰিত বনাইছিলোঁ, ভিডিঅ'টো আপলোড দিব পৰা নাই। তো আজি গোটেইটো এডিটিং কৰি কমপ্লিট কৰি মানে আজি সময় পালোঁ অকণমান, তো আজি ভিডিঅ'টো আপলোড দিম বুলি ভাবিছোঁ। তো ভিডিঅ'টো চাওকচোন অলপ কিছু সময় পিছলৈ ঘূৰি যায় কিনে, মানে কেনেকুৱা লাগিল সেইদিনাৰ দিনটোত। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যাইছোঁ বৰ্তমান লংকেশ্বৰ, তো শিৱৰাত্ৰিৰ সকলোকে শুভেচ্ছা জনালোঁ। এতিয়া লংকেশ্বৰ গৈ আছোঁ, তো আপোনালোক দেখা চাই থাকিব। এতিয়া আজি শিৱৰাত্ৰি বুলি অন্য বছৰৰ দৰে এইবাৰো ফুৰিব আহিলোঁ। লগত আছে পৰাগ আৰু তালুৱা বিকাশ। তো আমি এতিয়া লংকেশ্বৰ যাই আছোঁ। তো এইটো মন্দিৰটো আছে চামনত। তো এতিয়া আপোনালোক অকণমান ব্লগ এটা বনাই দিম বুলি ভাবিলোঁ। তো ভিডিঅ'টো চাব বুলি আশা থাকিল আৰু। তো গাইজ শিৱৰাত্ৰি বুলি মানুহৰ বহুতে ভিৰ দেখা গৈছে ইয়াতে। তো এতিয়া আমি যাওঁ আৰু ইয়াতে দেখাই আছোঁ আপোনালোক অলপ পাছত। এতিয়া একেবাৰে ওপৰলৈ যাওঁ আৰু একবাৰ। তো গাইজ জিলাপি তো হলো চাওকচোন। তো গাইজ আমার তালুও পাইছে, গানটো ভাল লাগি ভাল লাগি। তো মিষ্টাৰকে কিবা কবি না? তো খাই যাইলো এতিয়া আজি ভাংচাং খাব লাগিব, অলপ খাব লাগিছিল। ভাংচাং নাখালেও ঘুটা চুটা অলপ খাব লাগিছে। আমি ভাং নাখাং তাৰমানে। তো এনেকুৱা আৰু পৰিৱেশটো। আছে তালুৱাই মোবাইল টিপি আছে বৰ্তমান। তো আমি এতিয়া যাই আছোঁ ওপৰত, মানে শিৱ মেইন মন্দিৰটোলৈকে। তো কিবা কবি তো গাইজ ফাইনেলি ওপৰত আহি পালোঁ। তো এতিয়া আমি ওপৰত যাম। তো গৈ ওপৰত এটা হেঙা এটা ল'ব লাগিব। তো লৈ কিনে আৰু পিছফালে যদি আমি সেৱা কৰিব যাম, আমি কুপন এটা ল'ব লাগিব, পইচা লাগিব। আমি এতিয়া থিয় দিছোঁ, অলপ পাছত সেৱা কৰিম আৰু। তো আপোনালোক ভিডিঅ'টো লংকেশ্বৰ আহি দেখালোঁ, কেনেবা লাগিল। তো গাইজ কি লম্বা লাইন হৈছে। তো এতিয়া আমি এই লাইনটোত থিয় দিম, দি একদম ওপৰত যাব লাগিব। তো কিছু সময় লাগিব আৰু, লাইনটোত থিয়টো বহুত লম্বা আছে। তো এতিয়া আমি লাইনত থিয় দিলোঁ ফাইনেলি। তো চাওক কিমান লম্বা আছে দীঘল লাইন। তো এইবাৰ আমি আহিছোঁ, তো লাইনত আছোঁ। কৰি পিছফালে বিকাশ আছে। তো গাইজ এতিয়া আহি গ'লোঁ আমি শনি মন্দিৰত। তো এইটো ফালে শনি মন্দিৰটো আছে আমাৰ ইয়াৰ লংকেশ্বৰত। আমাৰ তালুৱাই ব্যস্ত হৈছে অকণমান। তো তাতে আমাৰ মিস্ত্ৰী আছে এইটো, আৰু পিছফালে আমাৰ এইটো হনুমান আছে। এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আকৌ অন্য এটা ভিডিঅ'ত লগ পাম। জয় অসম। এইবার আমি খুঁটা খাই।